সুৰভিত লাইফষ্টাইল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বইল ৰেচিপি লৈ আহিছোঁ মাছৰ। এয়া মই ধনিয়া পাত লৈছোঁ, এয়া আদা লৈছোঁ, এয়া নহৰু, দুটা কেঁচা জলকীয়া, পিঁয়াজ, দুটা বিলাহী। এয়া হ'ল মাছ লৈছোঁ আধা কিলো। এয়া মই নহৰু আদা পিঁয়াজখিনি মিক্সিত ভালদৰে পিচি লৈছোঁ। এয়া ভালদৰে পিচি লোৱা খাইছে। এয়া মই বিলাহী দুটা সৰু সৰুকৈ কাটি লৈছোঁ। এয়া মই কেৰাহীখন আগতীয়াকৈ গৰম দি লৈছোঁ। এতিয়া মই ইয়াতে জোখ অনুযায়ী তেল দিছোঁ। এইখিনি ভালদৰে গৰম হ'ব লাগিব। এয়া মোৰ তেলখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াতে আদা নহৰু পিঁয়াজখিনি দি দিছোঁ। এইখিনি ভালদৰে ভাজি ল'ব লাগিব ৰঙচুৱা হোৱালৈকে, আৰু কেঁচা গন্ধটো চাব লাগিব। কম জুইত লাহে লাহেকৈ লৰাই এইখিনি ভাজি ল'ম। এইখিনি ভালদৰে লৰাই দিছোঁ। এনেকৈ লৰাই থাকিব লাগিব। জোখ অনুযায়ী নিমখ দিছোঁ। এতিয়া মই ইয়াতে জোখ অনুযায়ী হালধি দিছোঁ। এইখিনি মই এতিয়া ভালদৰে লৰাইছোঁ। ইয়াতে মই সৰু চামুচেৰে 2 চামুচ বগা সৰিয়হ খুন্দি লোৱা দি দিছোঁ। এইখিনি এতিয়া মই ভালদৰে লৰাই ভাজি ল'ম। এইখিনি মোৰ ভজা হৈছে। ইয়াতে মই দিছোঁ এতিয়া বিলাহীখিনি। এইখিনি ভালদৰে লৰাই ভাজি থাকিব লাগিব কম জুইত। এয়া মই ভাজি লোৱা হৈ গৈছে। অকণমান পানী দি দি ভাজিব লাগিব যাতে এইখিনি পুৰা নাযায়। ইয়াতে মই জোখ অনুযায়ী পানী দি দিছোঁ। এয়া দেখিছে। আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া মই ইয়াতে ভাজি নোলোৱা কেঁচা মাছখিনি দি দিম, যিহেতু মই এইখিনি বইল বনাম কেঁচা মাছৰ। এয়া দেখিছে মাছখিনি দি দিছোঁ। এতিয়া মই এইখিনি ঢাকনি লগাই আধা ঘণ্টাৰ কাৰণে দি দিছোঁ। এয়া মোৰ উতল আহি গৈছে, দেখিছে। এয়া মই ঢাকনিখন এৰুৱাই লৈছোঁ। দেখিছে ভালদৰে উতল আহি আছে। এইখিনি ভালদৰে এবাৰ লৰাই দিছোঁ। এইখিনি কেঁচা মাছখিনি দিলে আধা ঘণ্টাৰ কাৰণে নালাৰিব। আৰু এতিয়া মোৰ হৈ গ'ল। ইয়াতে মই কেঁচা ধনিয়াখিনি দি দিছোঁ। এয়া মোৰ ৰেচিপি হৈয়ে গ'ল মোটামুটি। এয়া মই ভালদৰে লৰাই দিছোঁ। আপোনালোকে বনাই খাবচোন।